আজি আমি এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম এইচএছ ছেকেণ্ড ইয়াৰৰ এডুকেশ্যনৰ অধ্যায় 1 স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। এই পাঠটোৰ পৰা কেৱলহে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰহে আলোচনা কৰা হ'ব। এতিয়া যদি মেহেতাক ষ্টুডিঅ' চেনেলখন ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনখন অন কৰি ৰাখক যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনখন অতি সোনকালে আপোনাৰ ওচৰলৈ যায় পায়। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আলোচনা কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো আছিল জাতীয় শিক্ষা নীতিত 1986 পৰামৰ্শ অনুযায়ী ভাৰতত প্ৰাথমিক শিক্ষা উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম কি আছিল? এই কুৱেশ্যনটো 2015 চনত আহিছিল। তাৰপিছত বৰ্তমান ভাৰতৰ ভাগ্য শ্ৰেণীকক্ষসমূহত গঢ় লয়। এই মন্তব্যটো আয়োগে আগবঢ়াইছিল। এইটো আহিছিল 2013 চনত। তাৰপিছত কুৱেশ্যনটো আছিল অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়খনৰ নাম লিখা। এইটো 2017 চনত আহিছিল। তাৰপিছত জাতীয় শিক্ষানীতি 1986 গ্ৰহণৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপকতা কৰা ব্যক্তিজনৰ নাম লিখা। এইটো 2016 চনত আহিছিল। তাৰপিছত নেক্সট কুৱেশ্যনখন আছিল অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়ৰ নাম লিখা। 2013 চনত আহিছিল। তাৰপিছত কোন শিক্ষা আয়োগে শিক্ষা 10+2+3 গাঁথনিৰ পৰামৰ্শ দিছিল? এইটো 2014 চনত আহিছিল। তাৰপিছত অপাৰেশ্যন ব্লেকবোৰ্ড মানে কি? এইটো 2012 চনত আহিছিল। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো আছে কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী কৰ্ম অভিজ্ঞতা কি? 2015 চনত এইটো আহিছিল, ভালকৈ চাবা। তাৰপিছত মডুলাৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা। তাৰপিছত এইটো 2016 চনত আহিছিল। তাৰপিছত মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে বৃত্তিমূলক যোগ্যতা বিকাশ সম্পৰ্কে মডুলাৰ আয়োগে পৰামৰ্শসমূহ কি কি আছিল? 2016 চনত আহিছিল। তাৰপিছত কুৱেশ্যনটো আছে 1952-53 চনৰ মডুলাৰ আয়োগৰ দুটা উদ্দেশ্য লিখা। তাৰপিছত কুৱেশ্যনটো আছে কোঠাৰী আয়োগৰ আগবঢ়োৱা 2+3 ধাৰা বৰ্ণনা কৰা। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছে নৱোদয় বিদ্যালয়ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছত কুৱেশ্যনটো আছিল অসমৰ মাধ্যমিক শিক্ষা তিনিটা সমস্যা টি উল্লেখ কৰা। তাৰপিছত নৱোদয় বিদ্যালয় কি? তাৰপিছত পৰীক্ষাৰ সংস্কাৰ সম্পৰ্কত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 দ্বাৰা আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা। তাৰপিছত কুৱেশ্যনটো আছিল ডিগ্ৰীৰ পৰা চাকৰিক যোগসূত্ৰহীন কৰা মানে কি বুজা? তাৰপিছত ৰাষ্ট্ৰীয় শিক্ষাৰ পদ্ধতি মানে কি বুজা? তাৰপিছত কুৱেশ্যনটো আছিল শিক্ষাৰ বৃত্তিমুখীকৰণে কি বুজা? তাৰপিছত কুৱেশ্যনটো আছিল কৰ্ম অভিজ্ঞতা কি? তাৰপিছত কুৱেশ্যনটো আছিল NPSCক চূড়ান্ত ৰূপ দিয়াৰ আঁৰৰ লক্ষ্য কি? তাৰপিছত কুৱেশ্যনটো আছিল মডুলাৰ আয়োগে আঙুলিয়াই দিয়া মতে এখন গণতান্ত্ৰিক দেশৰ নেতৃত্ব শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। তাৰপিছত নেক্সট কুৱেশ্যনখন আছিল শিক্ষা আয়োগে 1964 পৰামৰ্শৰ মতে প্ৰাথমিক স্তৰৰ গাঁথনি সম্পৰ্কে আলোচনা কৰা। তাৰপিছত কুৱেশ্যনটো আছিল নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 পৰামৰ্শৰ মতে শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা। তাৰপিছত আছিল আধুনিকীকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি? তাৰপিছত কুৱেশ্যনটো আছিল অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহৰ অতিক্ৰম কৰাৰ বাবে 4টা উপায় পৰামৰ্শ দিয়া। তাৰপিছত কুৱেশ্যনটো আছিল মডুলাৰ আয়োগে নিযুক্তিৰ প্ৰয়োজনীয়তা সৃষ্টিকাৰী পৰিস্থিতিৰ ব্যাখ্যা কৰা। তাৰপিছত কুৱেশ্যনটো আছিল কি পৰিস্থিতিত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 যুগত কৰা হৈছিল ব্যাখ্যা কৰা। তাৰপিছত আছিল শিক্ষকৰ মৰ্যাদা আৰু দায়িত্ব সম্পৰ্কত ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 পৰামৰ্শবোৰ কি কি? তাৰপিছত কুৱেশ্যনটো আছিল আমাৰ শৈক্ষিক ব্যৱস্থাৰ সৈতে দুৰ্বলতম যোগসূত্ৰ আছে। আমাৰ মাধ্যমিক শিক্ষাৰ এই দৃষ্টিভংগী কিদৰে ব্যাখ্যা কৰিছিল মডুলাৰ আয়োগে? তাৰপিছত নেক্সট কুৱেশ্যনখন আছিল 1990 জাতীয় শিক্ষা নীতি 1986 পৰামৰ্শ অনুযায়ী শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা। এইটো 2012 চনত আহিছিল।
তাৰপিছত নৱোদয় বিদ্যালয় দুটা উদ্দেশ্য উল্লেখ কৰা, এইটো 2013 চনত আহিছিল। তাৰপিছত ECC কি, তাৰ এইটো 2015 চনত আহিছিল। তাৰপিছত মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে তুমি কি বুজা, এইটো 2015 চনত আহিছিল। তাৰপিছত ছাত্ৰসকলৰ মাজত এক নেতৃত্ব গুণৰ বিকাশৰ বাবে মডেল আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা, এইটো 2016 চনত আহিছিল। তাৰপিছত জাতীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা, এই প্ৰশ্নটো 2016 চনত আহিছিল। তাৰপিছত কুৱেশ্যনটো আছিল কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা, 2016 চনত আহিছিল। ECC বুলিলে কি বুজা, 2016 চনত আহিছিল। অসমৰ মাধ্যমিক শিক্ষাৰ দুটা সমস্যা বৰ্ণনা কৰা, এইটো 2018 চনত আহিছিল। তাৰপিছত মডেলিয়াৰ আয়োগে উল্লেখ কৰা মাধ্যমিক শিক্ষাৰ পদ্ধতি তিনিটা দুখ উল্লেখ কৰা। তাৰপিছত কুৱেশ্যনটো আছিল বৃত্তি শিক্ষা সম্বন্ধে কোঠাৰী আয়োগৰ আগবঢ়োৱা মত কি আছিল। তাৰপিছত নতুন শিক্ষা নীতি উল্লেখ থকা সমতাৰ শিক্ষা কি। তাৰপিছত মডেলিয়াৰ আয়োগত উল্লেখ থকা শিক্ষা দুটা লক্ষ্য উল্লেখ কৰা। তাৰপিছত মডেলিয়াৰ মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 প্ৰস্তাৱসমূহ আলোচনা কৰা। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিল শিক্ষাৰ আয়োগে 1964 পৰামৰ্শ অনুসৰি শিক্ষাৰ গাঁথনিটো লিখা। তাৰপিছত আছিল মাধ্যমিক শিক্ষা কিয় ৰাষ্ট্ৰীয় গড়াৰ শিক্ষা হিচাপে বিবেচিত কৰা হয়। তাৰপিছত কুৱেশ্যনটো আছিল শিক্ষা আয়োগ 1964 পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা। তাৰপিছত NPC 1986 দ্বাৰা দেখুওৱা ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিৰ উপাদান কি। তাৰপিছত মাধ্যমিক শিক্ষাৰ আয়োগৰ পৰামৰ্শ অনুসৰি মাধ্যমিক শিক্ষাৰ এটা লক্ষ্য হিচাপে নাগৰিকত্বৰ বিকাশ সম্পৰ্কে ব্যাখ্যা কৰা। তাৰপিছত কুৱেশ্যনটো আছিল মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে সামাজিক ৰাষ্ট্ৰীয় সংহতিৰ বিষয়ে আলোচনা কৰা। তাৰপিছত কুৱেশ্যনটো আছিল মাধ্যমিক শিক্ষা আয়োগে নিযুক্তিৰ চৰ্তসমূহ কি। অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 প্ৰভাৱ কেনেকুৱা। তাৰপিছত কুৱেশ্যনটো আছিল নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 প্ৰভাৱিত গাঁথনিত পৰামৰ্শসমূহ ব্যাখ্যা কৰা। তাৰপিছত কুৱেশ্যনটো আছিল শিক্ষাৰ মান সম্পৰ্কত NPC আগবঢ়োৱা পৰামৰ্শসমূহ উল্লেখ কৰা। তাৰপিছত কুৱেশ্যনটো আছিল এখন গণতান্ত্ৰিক দেশত মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে ব্যক্তিগত দক্ষতাৰ গুৰুত্ব কি কি। তাৰপিছত কুৱেশ্যনটো আছিল চমুকৈ লিখা পৰাপক্ষত প্ৰতিটোৰ বাবে 8টাকৈ বাক্য। হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, 10+2+3 চিষ্টেম, 10+2+3 পদ্ধতি। ব্ৰিটিছ অফ ছেকেণ্ডাৰী এডুকেশ্যন মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ। কোঠাৰী কমিশ্যন এণ্ড ছেকেণ্ডাৰী এডুকেশ্যন ইন আছাম, কোঠাৰী আয়োগৰ আৰু অসমৰ মাধ্যমিক শিক্ষা। তাৰপিছত লাষ্ট কুৱেশ্যনটো আছিল কোঠাৰী আয়োগৰ নিযুক্তি সম্পৰ্কত আলোচনা কৰা। তাৰপিছত নেক্সট কুৱেশ্যনখন আছিল মাধ্যমিক শিক্ষাৰ সম্পৰ্কত জাতীয় শিক্ষা নীতি 1986 পৰামৰ্শসমূহ আলোচনা কৰা, এইটো 2017 চনত আহিছিল। তাৰপিছত কুৱেশ্যনটো আছিল মাধ্যমিক শিক্ষাৰ সংগঠন সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ চমুকৈ লিখা, এইটো 2018 চনত আহিছিল। তাৰপিছত মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ সম্পৰ্কে কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা, 2017 চনত আহিছিল। তাৰপিছত 1952-53 চনৰ মডেলিয়াৰ আয়োগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষা 4টা আহ্বান উল্লেখ কৰা, এইটো 2016 চনত আহিছিল। তাৰপিছত কুৱেশ্যনটো আছিল অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা, এইটো 2015 চনত আহিছিল। তাৰপিছত কুৱেশ্যনটো আছিল মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মডেলিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ বৰ্ণনা কৰা, 2015 চনত আহিছিল। তাৰপিছত কুৱেশ্যনটো আছিল শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজায়, 2014 চনত আহিছিল। তাৰপিছত 1986 1.5.2114 কি জাতীয় শিক্ষা নীতিৰ পাছৰ গুৰুত্ব সম্পৰ্কে পৰামৰ্শ বিষয়ে লিখা, এইটো 2013 চনত আহিছিল। তাৰপিছত কুৱেশ্যনটো আছিল অসমৰ মাধ্যমিক শিক্ষাৰ ব্যৱস্থা মাধ্যমিক শিক্ষা আয়োগৰ প্ৰভাৱসমূহ কি কি আছিল, 2013 চনত আহিছিল। তাৰপিছত অসমৰ মাধ্যমিক শিক্ষাৰ 5টা সমস্যা আলোচনা কৰা, 2012 চনত আহিছিল। তাৰপিছত শিক্ষক উৎপাদনশীলতাৰ লগত সম্পৰ্কিত কৰিবৰ বাবে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি আছিল, এইটো 2012 চনত আহিছিল। তাৰপিছত মডেলিয়াৰ আয়োগে উল্লেখ কৰা মাধ্যমিক শিক্ষা দুটা কিটি লিখা, এইটো 2013 চনত আহিছিল।
তাৰপিছত অপাৰেশ্যন ব্লেকবোৰ্ড কি এইটো 2014 চনত আহিছিল। তাৰপিছত অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ে এটাৰ চমু টকালিকা এইটো 2014 চনত আহিছিল। তাৰপিছত অসমৰ মাধ্যমিক শিক্ষাৰ 4টা প্ৰধান সমস্যা উল্লেখ কৰে এইটো 2014 চনত আহিছিল। তাৰপিছত শিক্ষাৰ লগত উৎপাদনশীলতাক সম্পৰ্কিত কৰিবৰ বাবে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি এইটো 2014 চনত আহিছিল। জাতীয় শিক্ষানীতি 1986 মাধ্যমিক শিক্ষা সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি আছিল ৰচনা কৰে এইটো 2015 চনত আহিছিল। তাৰপিছত উৎপাদনশীলতা আৰু শিক্ষাক সম্পৰ্কযুক্ত কৰিবৰ বাবে কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ কি কি আছিল এইটো 2016 চনত আহিছিল। তাৰপিছত অসমৰ মাধ্যমিক শিক্ষা আইন 1961 4টা দফালিকা এইটো 2017 চনত আহিছিল। তাৰপিছত মাধ্যমিক শিক্ষা আইন অসমৰ 1961 প্ৰদত্ত অসমৰ মাধ্যমিক শিক্ষা বোৰ্ডৰ 4টা কাৰ্য উল্লেখ কৰা। এইটো 2018 চনত আহিছিল। তাৰপিছত ছাত্ৰসকলৰ বৃত্তিমূলক যোগ্যতাৰ উন্নতিৰ বাবে মডেলৰ আয়োগৰ পৰামৰ্শসমূহ বৰ্ণনা কৰা এইটো 2018 চনত আহিছিল। তাৰপিছত শিক্ষাৰ সমতাৰ সুযোগ প্ৰদানৰ বাবে 1986 চনত জাতীয় শিক্ষানীতি আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা 2018 চনত আহিছিল। তাৰপিছত অসমৰ মাধ্যমিক শিক্ষা কি জীৱনৰ কোনটো কালক ইয়াৰ লগত জড়িত আলোচনা কৰা। তাৰপিছত 1962-53 চনত মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা শিক্ষাৰ লক্ষ্যবোৰ লিখা। তাৰপিছত কুৱেশ্যনটো আছিল শিক্ষাত সমতা কি কি 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ইয়াৰ কাৰ্যকাৰিতাৰ বাবে উল্লেখ কৰা ব্যৱস্থাবোৰ কি কি। তাৰপিছত কুৱেশ্যনটো আছিল মডেলৰ আয়োগৰ আঙুলিয়াই দিয়া এক মাধ্যমিক শিক্ষাৰ কিটো আলোচনা কৰা। মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা। মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ এক সম্পৰ্কৰ শিক্ষা আয়োগে 1964 দিয়া পৰামৰ্শসমূহৰ বিষয়ে লিখা। মাধ্যমিক শিক্ষাৰ পৰিষদ অসমৰ ক্ষমতা আৰু কাৰ্যকৰৰ বিষয়ে আলোচনা কৰা। মাধ্যমিক শিক্ষাৰ পৰিষদ অসমৰ সংগঠনৰ বিধান সম্পৰ্কে ব্যাখ্যা কৰা। সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰাৰ বাবে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলী কি কি। তাৰপিছত শিক্ষাৰ প্ৰমূল্যসমূহ প্ৰকৃত কৰিবলৈ কোঠাৰী আয়োগৰ পৰামৰ্শাৱলী উল্লেখ কৰা। তাৰপিছত কুৱেশ্যনটো আছিল প্ৰাথমিক শিক্ষাৰ সন্দৰ্ভত NPC আগবঢ়োৱা পৰামৰ্শাৱলী।